Hello guys, good morning. আপোনালোক সকলোকে স্বাগতম জনাইছো Curls.jenifarvlog. আজি মোৰ দ্বিতীয়টো ব্লগ হয়। তো ভাবিছো আপোনালোকে চাই ভাল পাব। লাষ্টলৈ থাকক মোৰ লগত। চাই থাকিব এনেকৈ সদায় মৰম আৰু সদায় আগবাঢ়ি যাব পাৰো তাতে আপোনালোকৰ সহায় থাকে যেন হেতুৱে মই আশা কৰো। আহক চাই থাকো আজি দিনটো মই কি কৰো। হেল্ল' গাইজ, এতিয়া বৰ্তমান যাই আছোঁ মাৰ লগত agyathuri, য'ত মোৰ জেঠীআম্মা থাকে। জেঠীআম্মা, জেঠু আৰু কাকা তিনিটা। তো তাতে যাই আছোঁ খবৰ ল'বৰ কাৰণে। বলক দেখাই আছোঁ ক'ত ক'ত যাওঁ। এইখিনি মালিগাঁও পালোঁ। আৰু এইখিনি পালোঁ জালুকবাৰী। এতিয়া বৰ্তমান আৰু নেদেখাওঁ, চিধা জালুকবাৰী পাইছোঁ যিহেতু আৰু ঘৰত যাই দেখাম। এয়া হ'ল ঘৰ জেঠীআম্মাহঁতৰ। হেল্ল' গাইজ, আজি মই মোৰ জেঠীআম্মাহঁতৰ ঘৰত আছোঁ। এইটো পিছফালে জেঠীআম্মাহঁতৰ ঘৰ হয় আৰু আপোনালোকক ইয়াতে বহুত কিবা কিবি বস্তু আছে জেঠীআম্মাহঁতৰ ঘৰত। বহুত ভাল পায়। ইয়াতে পাণ আছে, তামোলৰ গছ আছে, পাণৰ গছ আছে। বলক দেখাই আছোঁ, মোৰ লগত চাই ইয়া জেঠীআম্মা আৰু আম্মাই কিবা কৰি আছে, বলক চাওঁগে। এইটো কিহৰ গছ আম্মা? লাওৰ গছ? এইটো হা কিহৰ? তিতা? আচ্ছা, তিতাৰ গছ এইটো। তিতা কেৰেলাৰ গছ আৰু এইটো হৈছে নৰসিংহৰ গছ। এইটো হৈছে অমিতাৰ গছ। এইটো হৈছে আমাৰ আম্মা। নতুনকৈ পাণৰ গছ লাগি আহি আছে। এয়া পাণৰ গছ দেখিছেনে নাই ধৰিব পৰা নাই দেই, মই ৰ'দত আছে মানে। আৰু এইটো হৈছে তামোলৰ গছ। হৈছে ৰঙালাওৰ গছ। ভালকৈ চাওক। এইটো বোলে মৰিচা শাকৰ গছ হয়। খালী ভৰি আহিছোঁ, ৰ'দে পৰিছে মোৰ ভৰিখন। আৰু এয়া বা কিবা হয়। ডেঞ্জাৰ জাগেদি যাই আছে দেই। এয়া আমৰ গছ দেখিছে না? সৰু সৰু আমৰ গছ মানে হৈ আছে। আমাৰ পৰিছে ভৰিখন। এয়া জলকীয়াৰ গছ, সৰু সৰু লাগিছে জলকীয়া। চাং পাতি থৈছে। এইটো বা কিহৰ গছ নাজানো পাই। এয়া মৰিচা শাক। এইটো আম্মাই নৰসিংহৰ পাত ছিঙি আছে। অমিতাৰ গছ। এতিয়া মই যাই আছোঁ বাৰীৰ পৰা ওলাই কেনে। বাৰীৰ পৰা যাই ওলাই আছোঁ। এইটো আমৰ গছ, আমৰ গছ। ওলাই আহিলোঁ। এইটো এটা ঘৰ হয় জেঠীআম্মাহঁতৰে, কাকা এটাৰ ঘৰ হয়। আৰু এইটো হৈছে কাকা এটাৰ দোকান, সেইটো চাইডে দি আছে। এইটো হৈছে পাণৰ গছ আৰু তামোলৰ গছটো দেখাইছিলোঁ না আপোনালোকক, আৰু ডাঙৰকৈ দেখাই আছোঁ ৰ'বা। এয়া আছে।
এয়া হৈছে জেঠীমাহঁতৰ দংকলৰ পাৰ। ভৰি উঠি যাম এতিয়া, পিন্ধি যাই আছোঁ। জেঠীমাহঁতৰ বহুত ডাঙৰ জেগা হয়, ভাল লাগে সেইকাৰণে আহি কেনে। এটা ঠুঙা আছে এয়া গছ ৰুই থৈ দিছে, এয়া গছ। আগতে আৰু বহুত ডাঙৰ ডাঙৰ গছ আছিলে। এইটো হৈছে পাতে গজা পাতৰ গছ, এইবোৰ গছ, এইটো ফুলৰ গছ। এই পিন্ধি এণ্ট্ৰি মাৰিব পাৰি, আপোনালোকক দেখাই দি পিন্ধি এণ্ট্ৰি মাৰে। এইটো জেঠীআম্মা, সেইটো আম্মা। বলক বলক যাই থাকোঁ যাই থাকোঁ যাই থাকোঁ। এইটো আম্মা আকৌ ভাল কিবা লাগিছে। এইটো কি সৰু সৰু পুৰৈ শাক। বৰ্তমান তুমি বৰ্মন ধনিয়া বুলি কৈছিলা, ক'ত আছে? এতিয়া বৰ্মন ধনিয়া আনিব যাম দেই। হৈছে বৰ্মন ধনিয়া গছেই গছ, বৰ্মন ধনিয়াৰ গছ। যাই আছোঁ ৰ'বা, এক ছেকেণ্ড। এয়া হৈছে ভিতৰত সোমালোঁ, এইটো জেঠীআম্মাহঁতৰ ঘৰ। তাৰপিছত ইয়াতে সোমালোঁ। সেইটোত চাগে জেঠু আছে। এইটো হৈছে ড্ৰয়িং ৰুম আৰু এইটো হৈছে জেঠু, আৰু সেইটো হৈছে কাকা এটা ৰুম হয়। সেইটো কাকাৰ ৰুম। এতিয়া মই কাকা জেঠীআম্মাহঁতৰে ঘৰ চাবৰ কাৰণে যাই আছোঁ। ইয়াৰ পৰা গেটৰ পৰা বাহিৰ হৈ যাওঁ। এইটো আম্মা, কাকাটো গৈছে, কাকাটোৰে ঘৰ আৰু ক'ব গ'লে, ৰুম বনাইছে। এইটো হয় ঘৰ। এতিয়া যাই আছোঁ, গেটৰ ভিতৰত সোমাম। এয়া এইটো হৈছে আমাৰ এইটো কাকাৰ ঘৰ, ৰুম বনাই আছে আৰু সেইটো হৈছে এটা কাকাৰ ঘৰ, যোনটো বনোৱা নাই, বনাব। বাকী এইখিনি জাগা। এতিয়া উঠি যাওঁ। সেয়া জেঠীআম্মাহঁতৰ গেৰেজ হয়, সেইটো চাইডেদি আহে। আগতে এইটো ঘৰ আছিল জেঠীআম্মাহঁতৰ। বাকী আৰু গছ হয় আৰু এতিয়া আগতে গৰু বান্ধিছিলে, এইটো গোহালি হয়। এতিয়া মই কাকাটোৰ দোকানৰ পিনে আপোনালোকক লৈ যাই আছোঁ। এইটো হৈছে বাৰেদি অহা ৰাস্তা। এয়া দোকান, এইটো হৈছে দোকান, আৰু এইটো হৈছে গছ, কাকাহঁতৰে গছ। এইখিনি গোটেই কাকাহঁতৰে দোকান হয়, মানে জেঠীআম্মাহঁতৰে দোকান হয়, আৰু বাকীখিনি গোটেইখিনি মাটি জেঠীআম্মাহঁতৰ হয়। এইটো হ'ল দোকান, কাকাটোৰ দোকান হয়। কাকা বৰ্তমান নাই, ওলাই গৈছে। এইটো হয় কাকাটোৰে দোকান, কাকাহঁতৰে দোকান হয় এই গোটেইখিনি। হেল্ল' গাইজ, বৰ্তমান মই বহি আছোঁ। কি কৰিম, বহি আছোঁ আৰু বহুত হাৱা খাই আছোঁ, তাজা তাজা হাৱা। ব'লক আপোনাকো দেখা। পুৰা হাৱা খাই খাই বহি আছোঁ একেবাৰে। মোৰ যদি ব্লগটো চাই ভাল পাইছে আপোনালোকে, তেনেহ'লে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু ধন্যবাদ শেষলৈ মোৰ ভিডিঅ'টো চাই থকাৰ বাবে। হেল্ল' গাইজ, এতিয়া যাবলৈ ওলালোঁ। এইটো মোৰ আম্মা। অ' মা, আম্মা, এইটো আম্মা, ব'লা যাওঁ দিয়া জেঠু। এয়া আম্মাক
আগবঢ়াই দি আছে জেঠী আম্মাই। এতিয়া ৰাস্তাত লৈ কিনে যাই আছোঁ। বৰ্তমান এতিয়া গুৱাহাটীলৈ আহি আছোঁ। তো চাই থাকক কি কি দেখা পায়। এইটো গণেশ মন্দিৰটো এৰিলোঁ। আৰু এইটো হৈছে এখন পাৰ্ক হয়। ভালকৈ দেখাব পৰা নাই কাৰণ গাড়ী দি যাই আছোঁ বাবে। সেয়া হৈছে agyathuri গাঁৱৰ মাজত। আপোনালোকে যদি মোৰ ব্লগটো চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।